So guys, good morning, new vlog. আজি পাইতলা দাদা মা ঠাকুৰণী পূজা আছে, তাতে বহুত মানুহ হ'ব আৰু তাতে যাই কি হয় আপোনালোকক দেখাম, আপোনালোকে চাব আৰু তাৰ ভিউটো বহুত মানুহ হয়, হাজাৰ হাজাৰ মানুহ হয় আৰু আমি এতিয়া যাই আছো, অলপ বাছৰ কাৰণে ওয়েট কৰি আছো, বাছ আহিব অলপ পিছত যাম আমি, তাতে যাই ব্লগ ভিডিঅ' বনাম, আপোনালোকে চাব আৰু দে আৰু ব্লগ তাতে যাই ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি আহিলোঁ আৰু ইয়াত ভিতৰত সোমাম, ভিতৰত তামাম মানুহ আহিছে চাওক। ফাইনেল গাইজ চাওক কিমান মানুহ আহিছে আৰু আমি যাই আছোঁ এতিয়া, মানুহ চাওক So guys, finally to gate. So guys, itu gate বনাইছে মন্দিৰৰ। মানুহ চাওক আপোনালোকে, মানুহ চাওক কিমান মানুহ পিছফালে। ফাইনালি আহি পৰিছোঁ আৰু চাওক কিমান ভিৰ ইয়াত, আৰু ইয়াতে বলি দি আছে, ইফালে বলি দিয়াৰ ভিডিঅ'টো কৰিব নিদিয়ে আৰু ইয়াত, আৰু ইফালে হৈ আছে ইফালে পুৰা পানী আছে, ইয়াত খাব পৰা পানী, ইফালে চাওক কিমান মানুহ আৰু ইফালেতো আৰু আছে, আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকক। So guys, finally ইয়াতে লেবু পানী খাই আছোঁ আৰু পুৰা যি গৰম দিছে আৰু যি মানুহ হৈছে পুৰা হাজাৰ হাজাৰ মানুহ, পিছফালে দাদাই জল সকলোক দি আছে ফ্ৰীতে। পিছফালে আমাৰ পিছফালে চাওক কিমান মানুহ ৰাস্তাৰ কাষৰে বহি আছে, আপোনালোকে চাওক আৰু ইফালে বহুত মানুহ আছে আৰু এতিয়া ইফালে যাম আৰু চাওক কিমান হাজাৰ হাজাৰ মানুহ আহিছে আমাৰ মা ঠাকুৰণী পূজাত পাইতলা দহাত। আপোনালোকে যদি অহা নাই আহি যাব, পূজাত যি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে এইবোলে ক'লে সকলোৱে কয় আৰু আমিও আহিলোঁ, আপোনালোকেও আহি যাব। So guys, চাওক কিমান ইউটিউবাৰ ইয়াত উপস্থিত আৰু চাওক মানুহ ভিডিঅ' বনাই চাওক কেনেকৈ। ইয়াতে আমাৰ ডাঙৰ ইউটিউবাৰ, আমাৰ কলেজৰ নাম্বাৰ 1 ইউটিউবাৰ লগত পালোঁ আৰু আজি ইয়াতে আহি আক্সিডেণ্ট লাগিল সুমন ভাই, বঢ়িয়া লাগিলে, ভাল বঢ়িয়া লাগি আছে, বঢ়িয়া না। আৰু আমাৰ গৌতম ব্লগ, আমাৰ পুৰা বেংগলী দি অলপ কিবা কিবি কৰিলে ভাল হ'ব নেকি, ভাল লাগিব। তো গাইজ ফাইনালি আমরা মানে মেলাতে এসে পড়ছি, মানে এই মেলাটা যদি না দেখো মানে সেরা মিস করবা, তো মেলাটা সম্পূর্ণ দেখো, ভিডিওটা সম্পূর্ণ দেখো, আর কে কোন জায়গা থেকে দেখছো প্লিজ কমেন্ট করে জানিয়ে দেবা, এই ভাইটার জানার খুবই প্রয়োজন, মানে কে কোন জায়গা থেকে দেখো, তো ভিডিওটা কোন জায়গা থেকে দেখতেছো একবার জানিয়ে দেবা। আর এই জায়গায় প্রচুর ভিড়, মানে পুরা টেনা ইয়াত যে ইমান মানুষ আইছে ইয়ার কারণটা কি আপনি অলপ জানেন যদি অলপ কই দিব। এটার কারণ মানে মেলা হয়ে আছে, তার কারণে মানে এইটো মন্দিরটো একদম জাগ্রত মন্দির। তো গাইস ইয়াতে গৌতম ভাই কল অলপ আপোনালোকে শুনিলে আৰু আমাৰ এতিয়া ঘৰত যাম অলপ
আৰু 5 মিনিটমান থাকিম ইয়াত ঘৰত যাম আৰু এইফালে আমাৰ ইমান মানুহ আহিছে যে মই ক'বই নোৱাৰোঁ ইয়াত গৌতম ভাই পুৰা ভিডিঅ' বনাই আছে আৰু আমাৰ ইয়াত আমাৰ পাতলা দহাত ইউটিউবাৰৰ কমি নাই বহুত ইউটিউবাৰ সকলোৱে ইউটিউবত ভিডিঅ' বনাই আৰু সকলোৱে চাওক চ' গাইজ ফাইনেলি ঘৰত যাই আছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব 1K হোৱাৰ বেছি বাকী নাই মোৰ টাটা বাই বাই